बंद कीजिए जंगलों को उखाड़ना, बंद कीजिए लड़ना झगड़ना। आज एक साथ मिलकर हल्ला बोलिए, सिर्फ एक जंगल के लिए नहीं बल्कि सारी दुनिया के लिए। हल्ला बोल। बहुत दिन নিউজ চোৱা নাই, নিউজটোকে চালোঁ নেকি। ৰিম'টটো দিহিং পাটকাই বৰ্ষাৰণ্য অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ পৰা অৰুণাচললৈকে বিস্তৃত এই বৰ্ষাৰণ্যই 2004 চনত অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে। দিহিং পাটকাই বৰ্ষাৰণ্যলৈ নামি আহিছে দুৰ্যোগ। এই বৰ্ষাৰণ্যৰ অংশত কয়লা খননৰ অনুমোদন প্ৰদান কৰিছে চৰকাৰে। তাৰ পিছতে সৃষ্টি হৈছে নানা বিতৰ্কৰ। পৰিৱেশবিদসকলে কৈছে যে চৰকাৰে দিহিং পাটকাই ধ্বংস কৰি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। পূবৰ আমাজন বুলি পৰিচিত দিহিং পাটকাই নানা জীৱ-জন্তু পৰিভ্ৰমী চৰাইৰ বিচৰণ ভূমি। তাৰোপৰি টাইফাকে, খাময়াং, খামটি, চিংফৌ, আহোম, কৈবৰ্ত, মৰাণ আদি কেইবাটাও জনগোষ্ঠীয় লোকে ইয়াত বসবাস কৰে। মূলতঃ বনৰীয়া হাতীৰ মুক্ত বিচৰণ ভূমি বা এলিফেণ্ট কৰিডৰ হিচাপে জনাজাত। লকডাউন চলি থকাৰ মাজতে নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফ বা NBWA এই দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ অনুমোদন জনাইছে। যোৱা এপ্ৰিল মাহৰ 7 তাৰিখে NBWLৰ কমিটিয়ে এক আলোচনাযোগে সিদ্ধান্ত গ্ৰহণ কৰিছে যে নৰ্থ ইষ্টৰ কোল ফিল্ডক কয়লা খননৰ বাবে বৰ্ষাৰণ্যখনৰ 98.59 হেক্টৰ মাটি অনুমোদন জনোৱা হৈছে। কি দিহিং পাটকাই খনন কাৰ্য চলিব, তাকো কয়লাৰ বাবে? এতিয়া মানে মানুহ জীয়াই থাকিবলৈ অক্সিজেন দৰকাৰ নাই, কয়লাহে দৰকাৰ হৈছে। কিবা এটা কৰিবই লাগিব। নিউজটা পাইছো ৱাই এইটো দিহিং পাটকাই খনন কাৰ্য চলিব। আমি ইয়াৰ ওপৰত কিবা এটা ভালকৈ আলোচনা কৰিবই লাগিব। এইবোৰ কথাৰ ওপৰত অভিজ্ঞতা সঞ্জীৱৰ বেছি হৈ আছে। আমি তাৰ ওচৰলৈকে যাওঁ বৈ গোটেইকেইটা যাওঁ। বল বল আৰু দেৰি কৰিব নোৱাৰি। ইমান মন মাৰি বহি আছা যে, আৰু ইমান চিন্তাত পৰা যেন লাগিছে। নকবি আৰু, তহঁতি এইবোৰ টিভি নিউজ নাইছ নেকি? চৰকাৰৰ ওপৰত খং উঠি আছে। তহঁতি জানো শুনা নাই দিহিং পাটকাই অভয়াৰণ্যখন কেনেকৈ খনন কাৰ্য কৰি আছে? কয়লাৰ কাৰণে বাৰু এইবোৰ কৰিব লাগেনে? আৰু এই জীয়াই থাকিবলৈ হ'লে অক্সিজেন দৰকাৰ, কয়লা দৰকাৰ নহয় নহয়। চৰকাৰৰ বহুত খং উঠি আছে। বন্ধু আমিতো তাকে আলোচনা কৰিব লাগিব। বাহ,
তহঁতিও আজিকালি যে এইবোৰ কথা ভাল কথাবোৰ চিন্তা কৰিব লাগিছ শুনিয়ে ভাল লাগিলে কবি হ'লেনো কোনে কৰিব আমাৰ অসমখনৰ কথা আমিয়ে চিন্তা কৰিব লাগিব বেলেগে ক'ত চিন্তা কৰিব আমি নকৰিলে আমিয়ে নতুন প্ৰজন্ম এতিয়া মূল কথালৈ আছোঁ চা এতিয়া প্ৰথম কথা হ'ল চৰকাৰৰ বিৰুদ্ধে যুঁজখন আমি অকলে কৰিব নোৱাৰিম ডাঙৰ মানুহৰ পৰামৰ্শ লাগিব মোৰ কথা বৰ্ষাৰণ্যখনত খনন কাৰ্য আমি ভুলতো কৰিবলৈ দিব নোৱাৰিম সেইটো হয় মানে অভয়াৰণ্যখন ধ্বংস হ'লে আমাৰ কি ক্ষতি হ'ব এতিয়া কথা হ'ল আমাৰ অসমৰ একমাত্ৰ অভয়াৰণ্যখন আছে মানে বৰ্ষাৰ অভয়াৰণ্যখনে হৈছে দিহিং পাটকাই গতিকে এইখন অভয়াৰণ্য যদি কয়লাৰ কাৰণে খনন কাৰ্য চলাবলগীয়া হয় তেতিয়াহ'লে পৰিৱেশ বিনষ্ট হ'ব 1 নম্বৰ কথা গছ গছনি নাইকিয়া হ'লেতো পৰিৱেশ বিনষ্ট হ'ব 2 নম্বৰ কথা এই অভয়াৰণ্যখনত যিমানখিনি মানে জীৱ জন্তু আছে ভিন্ন প্ৰজাতি বেলেগ অভয়াৰণ্যত পোৱা নাযায় সেইটো কাৰণে আমি সেই জন্তুখিনিৰ ওপৰত পোনপটীয়াভাৱে অত্যাচাৰ কৰা নহ'বনে গতিকে আমি ইয়াক সংৰক্ষণ কৰিবলৈ হ'লে প্ৰথম কথা গছ গছনি নাকাটি খনন কাৰ্য ৰোধ কৰিব লাগিব গছ থাকিলেহে দিব লাগিব অক্সিজেন গছেহে দিয়ে কয়লাই নহয় ৰাজনীতি অলপমান পইচাৰ কাৰণে এতিয়া অভয়াৰণ্যখন শেষ কৰিবলৈ লৈছে বাংলাদেশী আনি অসমখনটো শেষ কৰিলে আকৌ এতিয়া তাহাঁতি অভয়াৰণ্যখন শেষ কৰিবলৈ লৈছে আৰু আমি সহ্য কৰি থাকিব নোৱাৰিম এতিয়া ব'ল এই ৰাজনীতি সকলোবোৰ এটা এটাকৈ প্ৰতিশোধ ল'ম যদি চিন্তা শক্তি নকৰোঁ কোনে কৰিব বল 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 আমি এতিয়া কামত লাগো বল 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 আমি ওলাই আহিলো জানি এতিয়া ৰাতি শুনি সমাগত পুৱাৰ খবৰ বন্ধুসকল জাগিবৰ সময় হ'ল নহ'লে অসমখন নিমিষতে শেষ হৈ যাব সজাগ সচেতন হৈ দিহিং পাটকাইৰ লগতে আমাৰ অসমখন মাতৃভূমিখন সংৰক্ষণ কৰোঁ আহক এই বৰ্ষাৰণ্যখন সংৰক্ষণ কৰি পূৰ্ব প্ৰজন্মৰ বাবে আমি এটা সামান্য ভাল কাম কৰি থৈ যাওঁ আহক যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহ দিব ৰাইজক আনিবলে উৰিয়াই ভাঙিলো নিয়ম আজি গঢ়িবলে সুৰিয়াবত